নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে ক্লাছ 12ৰ ইংলিছৰ ফ্লেমিংগো মেইন বুকখনৰ পোয়েট্ৰি সেকশনৰ যেটো প্ৰথম পোয়েট্ৰি ফাৰ্ষ্ট পোয়েট্ৰি মাই মাদাৰ এট 66 কবি কমলা দাসৰ এই কবিতাটো আজি মই তোমালোকৰ আগত সম্পূৰ্ণ ব্যাখ্যা অৰ্থাৎ এক্সপ্লেনেশ্যন উইথ মিনিং সহ মই তোমালোকক আজি বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাবা আৰু যদি তোমালোকে ভাল পোৱা মোৰ এই ভিডিও চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা। বলা আমি ক্লাছটো আৰম্ভ কৰোঁ। মাই মাদাৰ এট 66 এই কবিতাটোৰ পোয়েটজনৰ নাম কমলা দাস। তেখেতৰ জন্ম হৈছিল 1934, was born in Malabar, Kerala. এটা হুইজ কমলা দাস কোন আছিল? আমাৰ কিতাপখনৰ এবাউট দ্য পোয়েটৰ ফাৰ্ষ্ট পেৰাগ্ৰাফতে আমাৰ লিখা আছে যে কমলা দাস আছিল এজন সেনসিটিভ ৰাইটাৰ। তেওঁ হৈছে এগৰাকী সংবেদনশীল আচলতে লিখক বুলি কোৱা হৈছে। who captures the complex subtleties of human relationships in lyrical idiom. অৰ্থাৎ কবিয়ে কি কৰিছে যে কাব্যিক যোজনাৰে মানুহৰ সম্বন্ধৰ যেটো জটিল মোহনীয়তা সেই মোহনীয়তাটোক আচলতে তেওঁ ধৰি ৰাখিব বিচাৰিছে আৰু ইয়াৰ এই জ্বলন্ত উদাহৰণ হৈছে মাই মাদাৰ এট 66। এতিয়া কবিতাটো আৰম্ভ কৰোঁ। কবিতাটোৰ ফাৰ্ষ্ট পেৰাগ্ৰাফৰ ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং। কবি কমলা দাসে আচলতে তেওঁ ড্ৰাইভিং কৰি আহিছিল ক'ৰ পৰা? তেওঁ পেৰেণ্টছ হোম বুলি ইয়াত উল্লেখ কৰিছে। তেওঁ মাক দেউতাকৰ ঘৰৰ পৰা আচলতে তেওঁ গাড়ী বা কাৰ চলাই আহিছিল। ক'লৈ চলাই আহিছিল? কোচিন মিনছ এটা এয়াৰপৰ্টলৈ আহিছিল, বিমানবন্দৰলৈ আহিছিল। এতিয়া when did she come? তেওঁ আহিছিল কেতিয়া? লাষ্ট ফ্ৰাইডে মৰ্নিং। গতিকে ফাৰ্ষ্ট লাইনটোত আমাক কবিগৰাকী এইটোৱে কৈছে যে কবিগৰাকী আচলতে তেওঁ মাক দেউতাকৰ ঘৰৰ পৰা কোচিন এয়াৰপৰ্টলৈ যোৱা শুক্ৰবাৰৰ ৰাতিপুৱাৰ দিনা তেওঁ ড্ৰাইভিং কৰি আহিছিল। তেওঁ আহি থাকোঁতে কি দেখিছিল? ডেট মিনছ কবিগৰাকীৰ কথা কোৱা হৈছে সি তেওঁ দেখিছিল মাই মাদাৰ মিনছ হাৰ মাদাৰ। তেওঁ মাকক দেখা পাইছিলে। বিছাইড মি এট দ্য ছাইড অফ তেওঁৰ কাষত বহি থকা দেখা পাইছিলে। এতিয়া এই পেৰাগ্ৰাফটোত আচলতে আমাৰ ড্ৰাইভিঙৰ মিনছটো আমি গম পাওঁ ভেহিকুল VEHICLE বুলি আমি ক'ব পাৰোঁ। কোচিনৰ মিনছটো আমি এয়াৰপৰ্ট বুলি ক'ব পাৰোঁ আৰু বিছাইডটোৱে কি বুজাইছে? নিয়াৰ অৰ এট দ্য ছাইড অফ বুজাইছে। কবি যেতিয়া গাড়ীখন চলাই আহিছিল, চলাই আহোঁতে মাকক দেখা পাইছিলে তেওঁৰ কাষতে বহি থাকোঁতে তেওঁ মাকক কি নটিছ কৰিছিল? তেওঁ মাকৰ ফেচখনত অৰ্থাৎ মাকৰ মুখত তেওঁ কি নটিছ বা লক্ষ্য কৰিছিল? তেওঁ মাকৰ মুখখনত তেওঁ দেখা পাইছিল যে মাকগৰাকী কি হৈ আছিল? ডজড। এতিয়া ডজ মিনিংটো কি বুজাইছে? শ্লিপ লাইটলি ফৰ শ্বৰ্ট টাইম। অৰ্থাৎ খুব কম সময়ৰ বাবে তেওঁৰ মাকৰ মুখত এটা কলা ঘুমটিৰ দৰে টোপনি ভাৱ আহি আছিল। অপেন মাউথ আৰু তেওঁৰ মুখখন কি খাই আছিল? মেল খাই আছিল। হাৰ ফেইচ তেওঁৰ মুখখন এছেন লাইক ডেট অফ এ ক্ৰপছ মিনছটোৱে আচলতে আমাৰ ডেড বডি বুজাইছে আৰু এছেন শব্দটো কি বুজাইছে? ভেৰি পেল উইদাউট কালাৰলেছ বিকজ শ্বি ৱাজ ছাফাৰিং ফ্ৰম ফেভাৰ। গতিকে এই পেৰাগ্ৰাফটোত কি ক'লে এতিয়া যে কবিগৰাকী যেতিয়া কাৰখন চলাই আহিছিল, আহি থাকোঁতে যোৱা শুক্ৰবাৰে ৰাতিপুৱা কোচিন বিমানবন্দৰলৈ আহি থাকোঁতে মাক তেওঁৰ কাষত বহি আহিছিল। বহি আহোঁতে মাকৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছিল? মাকৰ ডজ হৈ আছিল। শ্লিপ লাইটলি ফৰ শ্বৰ্ট টাইম টোপনি ভাৱ আহিছিল। মাকৰ মুখখন খোল খাই আছিল আৰু মাকৰ মুখখনত আচলতে দেখিবলৈ পোৱা গৈছিল কোনো কালাৰ নাই, যেন তেওঁ অসুখীয়া হৈ আছিল। গতিকে অসুখীয়া হৈ থকাৰ কাৰণে আচলতে তেওঁৰ মুখখনৰ প্ৰতিচ্ছবিটো তেওঁ এপিয়াৰেঞ্চটো হৈ পৰিছিল এটা ডেড বডিৰ দৰে। এণ্ড ৰিয়েলাইজ উইথ পেইন আৰু হয়তো তেওঁ তেতিয়া অনুভৱ কৰিছিল উইথ পেইন কবিৰ দুখ বেদনা যেন অনুভৱ কৰিছিল। ডেট শ্বি ৱাজ এজ অল্ড আৰু তেতিয়া কবিৰ মনলৈ আহি পৰিছিল যে সঁচাকৈ মাকগৰাকী দিনক দিনে কি হৈ পৰিল? যে বৃদ্ধ বা বয়স হৈ পৰিল, যে তেওঁ
যিটো যৌৱনকালৰ যিটো ষ্ট্ৰেংথনেছ বা যিটো পাৱাৰ, সেই পাৱাৰটো মুঠতে তেওঁ কমি গ'ল। SC লোক তাৰ পাছত তেওঁ কি কৰি পঠিয়ালে, চাই পঠিয়ালে, বহু দূৰলৈ চালে বা বাহিৰলৈ চালে, বাটচোন সোনকালে পুট দ্য থট এৱে। আৰু লগে লগে কবিগৰাকীয়ে কি কৰিলে, তেওঁ মাকৰ যিটো চিন্তা তেওঁৰ মনলৈ আহি আছিল, সেই চিন্তাটো লগে লগে তেওঁ আঁতৰাই লৈ আহিলে। ডেট মিনছ যে টাৰ্ণ হাৰ মাইণ্ড এৱে ফ্ৰম ডেট থট। সেই চিন্তাটোৰ পৰা তেওঁৰ মনটো আঁতৰাই লৈ আহিলে, লৈ আহি পেলাই এণ্ড লুক আউট, আৰু তেওঁ চাই পঠিয়ালে য়ং ট্ৰিজ স্প্ৰিণ্টিং। তেতিয়া তেওঁ কি দেখিছিল, এট য়ং ট্ৰিজ স্প্ৰিণ্টিং। আচলতে আমি যেতিয়া কাৰ বা যিকোনো গাড়ীত আমি যেতিয়া ট্ৰেভেল কৰোঁ বা ভ্ৰমণ কৰোঁতে সদায় গছ গছনিবিলাকক সদায় কি কৰি গৈ থকা নিচিনা লাগে, যে য়ং ট্ৰীবিলাক সদায় অপজিট ডাইৰেকশ্যনত আচলতে খুব স্প্ৰিণ্টিং মিনছটো কিতাপতে দিয়া আছে, শ্বৰ্ট ফাষ্ট ৰেচ অৰ ৰানিং, যে দ্ৰুতগতিত গাড়ীবিলাক আহি থাকোঁতে গছ গছনিবিলাক সদায় অপজিট ফালে যেন আমাৰ গৈ থকা যেন লাগে, এনেকুৱা এটা দৃশ্য তেওঁ দেখা পাইছিল। দ্য মেৰী মিনছটো কোৱা হৈছে হেপ্পী এণ্ড চিয়াৰফুল। আৰু আনন্দত যি নাচি বাগি থকা ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীবিলাকে কি কৰিছিলে তেতিয়া, স্পিলিং মানে মুভিং আউট অফ দেয়াৰ হোম ইন লাৰ্জ নাম্বাৰ, মানে বৃহৎ সংখ্যক ল'ৰা ছোৱালীবিলাক সদায় দৌৰি দৌৰি তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেকছ, আৰু তেওঁ গৈ পেলাই যেতিয়া এয়াৰপৰ্টত উপস্থিত যাওঁতে তাত তেওঁলোকক কি কৰা হৈছিল, ছিকিউৰিটি চেকছ, তাত যিবিলাক পুলিচ প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন আছিল, তেওঁলোকক কি কৰিছিল, চেকিং কৰা হৈছিল, তেওঁলোকক তালাচী চলোৱা হৈছিল। তালাচী চলাই থাকোঁতে ষ্টেণ্ডিং, তেওঁ থিয় হৈ আছিল এ ফিউ ইয়াৰ্ডছ এৱে, কেইগজমান আঁতৰত গৈ পেলাই তেওঁ মাকগৰাকী কি হৈ আছিল, থিয় হৈ আছিল। আই লুক এগেইন এট হাৰ, কবিয়ে পুনৰ তেওঁ মাকৰ মুখখনলৈ চালে, চাই পেলাই কি দেখিবলৈ, ওৱান মিনছ কালাৰলেছ, যে মাকৰ মুখখনত কোনো ৰং নাই, তেওঁ বিবৰ্ণ হৈ আছে। পেল মিনছটো আচলতে উইথ স্কিন অলমষ্ট হোৱাইট যেন হৈ পৰিছিল, খেতা ধৰণৰ কিছুমান কালাৰ হৈ পৰিছিল। আৰু তেতিয়া কবিগৰাকীয়ে আচলতে কম্পেৰিজন কৰিব বিচাৰিছে এজ এ লেট উইণ্টাৰ্ছ মুন, যে মাকৰ মুখখন আচলতে কবিয়ে তেতিয়া তেওঁ ইমাজিন কৰিছে, তেওঁ কল্পনা কৰিছে যে সঁচাকৈয়ে মাকৰ মুখখন যে শীতকালত পলমকৈ ওলোৱা চন্দ্ৰটোৰ দৰে তেওঁ দেখিছে। এতিয়া শীতকালত পলমকৈ ওলোৱা চন্দ্ৰটোৰ লগত মাকৰ মুখখনক কিয় তুলনা কৰিলে, ইয়াত এটা মাৰ্কৰ প্ৰশ্ন আছে কিতাপৰ 3 নম্বৰতে, সেই প্ৰশ্নটো আছে যে শীতকালত যেতিয়া চন্দ্ৰটো ওলায়, উই হেভ চিন, আমি দেখোঁ যে দ্য ব্ৰাইটনেছ অফ দ্য মুনৰ অৰ্থাৎ চন্দ্ৰৰ যিটো উজ্জ্বলতা, সেই উজ্জ্বলতাটো আচলতে উই হেভ চিন, আমি দেখিবলৈ পাওঁ যে কাৰ দৰে লাগে, এজ এ ডিম লাইট, এটা ডিম লাইটৰ যিটো পোহৰ, সেই পোহৰটোৰ নিচিনা লাগে। গতিকে মাকৰ মুখখন মানে কি হৈ পৰিছে, যে উজ্জ্বলতাটো খুব লাহে লাহে মানে নাইকিয়া হ'বলৈ ধৰিছে। গতিকে মাকৰ মুখখন লেট উইণ্টাৰ্ছ মুনৰ লগত তেওঁ কল্পনা কৰিছে। এণ্ড ফেল্ট ডেট, আৰু তেতিয়া তেওঁ অনুভৱ কৰিছিল যে সঁচাকৈ মাকগৰাকী কি হৈ গ'ল, অ'ল্ড হ'ল, বৃদ্ধ হ'ল। ফেমিলিয়াৰ মিনছ ৱেল ন'ন বা বিখ্যাত বুলি আমি ক'ব পাৰোঁ। গতিকে মাকৰ সেই বিখ্যাত যিটো চেহেৰা, সেই মাকৰ বিখ্যাত চেহেৰাটোলৈ চাই পেলাই তেওঁ ACHE, ইয়াত কোৱা হৈছে কণ্টিনিউৱাছ ফিলিংছ অফ পেইন, আচলতে তেওঁৰ মনলৈ এনি টাইম দুখ বেদনাবিলাক অহৰহ আহি আছিলে। আৰু সেই মুহূৰ্তত তেওঁ কি হৈছিলে, ডেট মমেণ্ট মাই চাইল্ডহুড ফিয়াৰ, তেওঁ শৈশৱকালৰ যিবিলাক ভয়, সেই ভয় কিছুমানে তেওঁক আচলতে কি কৰিছিল, ছাৰাউণ্ডেড কৰিছিল, তেওঁক চাৰিওফালে আগুৰি ধৰিছিল। বাট অল, কিন্তু তেতিয়া সকলোফালে আই ছেইড, কবিগৰাকীয়ে চাই কৈছিল, চি ইউ চুন আম্মা, আৰু তেতিয়া তেওঁৰ বিদায় মুহূৰ্ত এটা আহি পৰিছিল। আৰু সেই বিদায় মুহূৰ্তত তেতিয়া কবিগৰাকীয়ে তেওঁৰ মাকক এক বিদায় সম্ভাষণ জনাই তেওঁ ক'বলৈ বিচাৰিছিল যে অতি সোনকালে হয়তো, যাতে আম্মা, মই তোমাক অতি সোনকালে হয়তো কি পাম, দেখা পাম। অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল, আৰু তাৰ পাছত তেওঁ ক'বলৈ একো ভাষা নাছিল, তেওঁ কেৱল চাৰিওফালে চাইছিল আৰু কেৱল হাঁহিছিল, আৰু তেওঁ মুখৰে একো কথা ক'বা নাছিল। এতিয়া এই গোটেই কবিতাটো যদি আমি পইণ্টৰ আকাৰত ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি কেইটামান পইণ্টত আমি কথাকেইটা কৈ দিব পাৰোঁ। দ্য পয়েট ইজ ড্ৰাইভিং ফ্ৰম হাৰ পেৰেণ্টছ হোম টু দ্য কোচিন এয়াৰপৰ্ট, যে কবিয়ে ভ্ৰমণ কৰি আহিছিল কোচিন এয়াৰপৰ্টলৈ।
Her mother, who is 66 years old, তেওঁ মাকগৰাকী আচলতে বয়স আছিল কিমান বছৰ 66 বছৰ, is sitting beside her, তেওঁ বহি আহিছিল তেওঁৰ কাষত. The old lady is dozing, মানে sleep lightly for a short time, আৰু with her mouth open, তেওঁৰ মাকৰ মুখখন কি হৈছিল খোল খাই আছিল. Her face looked like, তেওঁৰ মুখখন দেখিবলৈ লাগিছিল pale and faded like ash. It rounded pain in the poet's heart. At that moment, the poet turned away her attention from her mother and looked outside. আৰু তাৰ পাছত তেওঁ কি দেখিছিল যে young treesবিলাক running as sprinting, আৰু গছ গছনিবিলাক আচলতে সদায় কি কৰিছিল running very fast, and children seemed to be enjoying while coming out of their homes. They have to undergo a security check up at the airport. Standing a few yards away, she looks at her mother again. She looks faded and weak, like the late winter's moon, the old familiar ache and fear of the poet's childhood returns, but the hides her feelings. She scatters, smiling, wishing to meet her old ammas again. এইখিনি আছিল এই কবিতাটোৰ এক্সপ্লেনেশ্যন. নিশ্চয় তোমালোকে হয়তো বুজি পাবা. গতিকে আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ. থেংকছ টু অল অফ ইউ. নেক্সট টাইম মই তোমালোকৰ কাৰণে হয়তো কুৱেশ্যন এনচাৰ দি পেলাই এটা ছেকেণ্ড ভিডিঅ' নিশ্চয় দিবলৈ মই চেষ্টা কৰিম. Thank you.